নমস্কাৰ, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ মনোযোগেৰে চাই থাকিব। সংলগ্ন টিউটৰ সংস্থাৰ সভা। প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত 2 সহস্ৰাধিক টিউটৰক শিক্ষকক মৰ্যাদা প্ৰদানৰ দাবী। ৰাজ্যত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত 2 সহস্ৰাধিক টিউটৰক শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাইছে সদৌ অসম সংলগ্ন টিউটৰ সংস্থাই। গুৱাহাটীৰ চানমাৰীত থকা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভৱনত আজি সংস্থাই এখন সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰক এই দাবী জনায়। সভাত টিউটৰসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। বিশেষকৈ যোৱা বৰ্ষ 30 জানুৱাৰী ৰাজ্য চৰকাৰে পুনৰ নিযুক্তি প্ৰদান কৰা টিউটৰসকলক ৰাজকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা, টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা, 2021 বৰ্ষৰ আগতে অৱসৰ গ্ৰহণ কৰা অথবা মৃত্যু হোৱা টিউটৰসকলক এককালীন সাহায্য প্ৰদান কৰা আদি কেইবাটাও দাবী জনাই আজিৰ সভাই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা বিভাগক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় সংস্থাৰ নেতৃত্ববৰ্গই। সংস্থাৰ সভাপতি মৃদুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই গুৰুত্বপূৰ্ণ সভা বিভিন্ন বিদ্যালয়ৰ পৰা অহা টিউটৰসকল উপস্থিত থাকে। উল্লেখযোগ্য যে টিউটৰসকলৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাই কাইলৈ সদৌ অসম সংলগ্ন টিউটৰ সংস্থাই মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সংগঠনটোৰ সভাপতি মৃদুল হাজৰিকাই জানিবলৈ দিয়ে।